প্ৰথমতে অনলাইন এপ্লিকেশ্যন কৰোঁতে আইডি পাছৱৰ্ড লাগিব আইডি পাছৱৰ্ডটো মই প্ৰথম ভিডিঅ'ত কেনেকৈ আইডি পাছৱৰ্ড বনাব লাগে সেইটো দি দিছোঁ ইন ডেসক্ৰিপশ্যন বক্সত মই সেইটো লিংক দিম চাব পাৰিব সেইটো তাৰ পিছত ইয়াতে সাৰ্চ কৰিব লাগিব সঞ্জনা ডিজিটেল সাৰ্ভিস সাৰ্চ কৰাৰ পিছত ইয়াতে পেজটো লোডিং হ'ব তাৰ পিছত ইয়াতে লগইন হ'ব লাগিব ইয়াতে আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড তাৰ পিছত লগইন কৰিব লাগিব নিকো পেজ খুল খাব তাৰ পিছত ইয়াতে সাৰ্ভিস ইয়াতে ক্লিক কৰি দিব লাগিব তাৰ পিছত ইয়াতে পান কাৰ্ড ইটুত ক্লিক কৰিব লাগিব তাৰ পিছত এপ্লাই ইয়াতে ক্লিক কৰি দিব লাগিব ইয়াতে ফৰ্মখন ওলাই আহিছে তাৰ পিছত ক্যাটাগৰী ইন্ডিভিজুৱেল ইটু ক্লিক কৰি দিব লাগিব টাইপ অফ পান কাৰ্ড ইয়াতে ফিজিক্যালি পান কাৰ্ড এন্ড ই পান কাৰ্ড ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যেটো নাম আছে হে নামটোৰ লাষ্ট যেটো নাম সামাৰি নাম হেতু ইয়াতে ক্লিক কৰি দিব লাগিব হেতু ইয়াতে এন্ট্ৰি কৰিব লাগিব তাৰ পিছত নামৰ যেটো ফাৰ্স্ট হেতু বহাব লাগিব ইয়াতে মিডল নেম হয় তাৰ পিছত দেউতাকৰ নামৰ যেটো শেষৰ নাম হেতু ইয়াতে বহাব লাগিব তাৰ পিছত ফাৰ্স্ট নেমটো ইয়াতে বহাব লাগিব তাৰ পিছত ডেট অফ বাৰ্থ যেটো হয় হেতু ইয়াতে এন্ট্ৰি কৰিব লাগিব তাৰ পিছত ইয়াতে ইমেইল আইডিটো বহাব লাগিব যাতে আপোনাৰ ই পান কাৰ্ড যেটো হেতু ইমেইলত আহিব পাৰে সেই কাৰণে ইমেইলটো বাধ্যতামূলক নহয় তথাপিও দিব লাগে তাৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো এন্ট্ৰি কৰিব লাগিব এড্ৰেছ ফৰ কমিউনিকেশ্যন ইয়াতে ইণ্ডিয়া এন্ট্ৰি কৰিব লাগিব তাৰ পিছত আপুনি কোনখন ৰাজ্যৰ হয় হেতু ইয়াতে দিব লাগিব তাৰ পিছত ইয়াতে কৈছে প্ৰুফ অফ আইডেন্টিটি আপোনাৰ ডকুমেন্টছ কোনটো আছে ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে এইখিনি সিলেক্ট কৰিলে হয় মোৰ মোৰটো সিলেক্ট কৰি আছো তাৰ পিছত কৈছে প্ৰুফ অফ এড্ৰেছৰ কাৰণে যিখিনি ডকুমেন্টছ ইয়াতে আছে সেইখিনিৰ ভিতৰতে এটা সিলেক্ট কৰিব লাগিব মই মোৰটো সিলেক্ট কৰি আছো আপোনালোকে আপোনালোকটো সিলেক্ট কৰিব proof of date of birthৰ কাৰণে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে আধাৰ কাৰ্ড আছে যে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিব লাগিব ইয়াতে নো ইনকাম যদি ইনকাম কৰা নাই ঘৰ নম্বৰ গাঁওখনৰ নাম কি হেতু পোষ্ট অফিসৰ নাম কি এৰিয়া বা লোকেলিটি এখিনি সিলেক্ট কৰিব লাগিব তাৰ পিছত ডিস্ট্ৰিক্ট ইয়াতে সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো পিন নম্বৰ আছে হেতু সিলেক্ট কৰিব লাগিব তাৰ পিছত এৰিয়া কোড নহলে আপোনাৰ ফৰ্মখন সাবমিট নহব এৰিয়া কোডটো দিবই লাগিব মই মোৰ এৰিয়া কোডটো বহাই আছো তাৰ পিছত কন্টিনিউ ক্লিক কৰিব লাগিব ইয়াতে চাব পাৰিছে আপুনি 107 টকা কাটিছে তাৰ পিছত সাবমিট এটা আপোনাৰ ফৰ্মখন সাকসেসফুলি হৈছে তাৰ পিছত আপলোডত আগতে আপুনি ডকুমেন্টছ খিনি পিডিএফ কৰি ৰাখিব লাগিব যাতে
সময় সোনকালে হৈ যায়। তাৰপিছত ইয়াতে দিব লাগিব ফটো, তাৰপিছত আপলোডত ইমান লোডিং হৈ আছে হ'ব। ইয়াৰ আপলোডিং সাকসেসফুল, তাৰপিছত ওকে।